সৰ্বশিক্ষা অভিযান মিছনত কেইগৰাকীমান বিষয়া আছে যি শিক্ষক প্ৰশিক্ষণৰ লগত জড়িত তেওঁলোকে বাৰে বাৰে এই কৰ্মচাৰী বা এই শিক্ষাকৰ্মীসকলক প্ৰতাৰণা কৰি আহিছে। এই পৰীক্ষাটো পতাৰ কাৰণে তেওঁলোকে প্ৰতিবাৰে কিবা নহয় কিবা এটা ভেকু ভাওনা কৰি এই পৰীক্ষাটো বাৰে বাৰে পিছুৱাই আছে। এই পৰীক্ষা হ'ব নে নহয়, যদি নহয় কিয় নহয়, আৰু যদি হয় কেতিয়া হ'ব, সম্পূৰ্ণ উত্তৰ আজি আমাৰ প্ৰতিবাদস্থলীতে তেওঁলোকে উত্তৰ দিব লাগিব। আজি আৰম্ভ, আজিহে, আৰু আমি আপা নাযাওঁ, আজি নাযাওঁ। যি কৰে কৰিব পাৰে, তেওঁলোকৰ যি কৰণীয় আছে কৰিব পাৰে, কাৰণ আমি ইয়াত আৰু আজিৰ পৰা মানে নহ'ব। আজি আমাক চব সিদ্ধান্ত দিব লাগিব। ইয়াতে ইমান আলোচনালৈ মাতি আছে, আলোচনা গোটেইখিনি বয়স উকলি গৈছে। আজি 55 বছৰ হৈ গৈছে, কাৰোবাৰ 65 বছৰ হৈ গৈছে, আৰু এই 12 বছৰ সময়, 12 বছৰ 20 বছৰ সময় যি আমাৰ বয়স খালে তেওঁলোকে, এই বয়সৰ তেওঁলোকে সকলো মানে নহ'ব। আজি আমাক চব সিদ্ধান্ত দিব লাগিব। ইমান আলোচনালৈ মাতি আছে, আলোচনা এতিয়ালৈকে একো কৰিবই পৰা নাই। চৰকাৰ গৈ খতম, কিমান চৰকাৰ গ'ল ঠিকান নাই। কিমান ঠগিব আৰু কিমান ঠগিব? আমাৰ নিচিনা ইমান নিবনুৱা মানুহখিনি আমাক কিয় ঠগিব? গতিকে আজি আলোচনালৈ আহিব লাগিব। তেওঁলোকে নিজে যদি ইয়াত কিয় নহয়, আমাক যদি আজি মৌখিকভাৱে নহ'ব, মৌখিকভাৱে বহুত দিছে, লিখিতভাৱে দিছে। ভিজন ডকুমেণ্টৰ ইয়াত ভিজন ডকুমেণ্টত লিখা আছে। গতিকে আমি মাছ নাই, আজি নাযাওঁ। আৰু যদি দিয়ে তেওঁলোকে টেট পৰীক্ষা নাপাতে, আমি সুধিব বিচাৰিছোঁ যে টেট হ'ব নে নহয়। যদি নহয় তেতিয়াহ'লে আমাক ইমান টকা খৰচ কৰাই পেলাই তেওঁলোকে লগতে আমি ইমান বছৰ কাম কৰি আছিলোঁ, আমাৰ বয়সটো শেষে হৈ গ'ল। গতিকে তেওঁলোকে সেই পইচা ঘূৰাই দিব লাগিব, আৰু আমাৰ যিমান অমূল্য বছৰ আমাৰ বয়স তেওঁলোকে খাইছে সকলোখিনি ঘূৰাই দিব লাগিব। আৰু যদি নিদিয়ে তেতিয়াহ'লে এই গেট তেওঁলোকে বেৰিকেডৰ সৃষ্টি কৰিছে, সেই বেৰিকেডে আমাৰ পেটৰ ভোক, আমাৰ অন্তৰত যি আগ্নেয়গিৰি আছে সেই জুই নুমাব নোৱাৰে প্ৰশাসনে। তেওঁলোকে কি আমাক চোৰ বুলি ভাবিছে নেকি, আমাক ডকাইত বুলি ভাবিছে নেকি? আমি আমাৰ প্ৰাপ্য বিচাৰি আহিছোঁ। যদি প্ৰাপ্যৰ কাৰণে কোনোবাই বাধা দিয়ে, সেই বাধাত নেওচি যাবলৈ আমি গৃহবন্দী হ'ম। আমি কাকো ভয় নকৰোঁ, না কোনো প্ৰশাসন। সেই প্ৰশাসন যি প্ৰশাসনক আমাৰ নিচিনা শিক্ষাকৰ্মী, আমাৰ নিচিনা শিক্ষকে পঢ়াই শুনাই চাৰ্টিফিকেট দিয়াৰ পিছত তেওঁলোকে পুলিচত জইন কৰিব পাৰিছে। আজি আপোনালোকে সংবাদ মাধ্যমত কিয় কাৰণে আহিছে যে আমাৰ নিচিনা শিক্ষকে আপোনালোকক প্ৰাথমিক শিক্ষা দিয়াৰ পিছত সেই চাৰ্টিফিকেটে আপোনালোকে সাংবাদিকতা কৰিব। গতিকে শিক্ষক মূল্যহীন নেকি? যদি মূল্যহীন তেতিয়াহ'লে এই মূল্যহীন শিক্ষকসকলক তেওঁলোকে মাৰি পেলাওক। আৰু যদি মূল্য আছে তেওঁলোকে পলাই আছে কিয়? তেওঁলোকে লুকাই থাকি লাভ নাই, তেওঁলোকক বিচাৰি যাওক, প্ৰশাসনে বাধা দি লাভ নাই। আমি আমাৰ প্ৰাপ্যৰ কাৰণে আহিছোঁ, ভয় নকৰোঁ, কাকো কেয়াৰ নকৰোঁ। আমি প্ৰাপ্য লাগিব। যদি নিদিয়ে তেতিয়াহ'লে আমি কেনেকৈ ল'ব লাগে আমি তাৰ ব্যৱস্থা কৰিম। গতিকে আপোনালোকক জনালোঁ, আপোনালোকে সহযোগ কৰক। এইকেইটা চোৰ, এইকেইটা ডকাইত মস্ত মিছলীয়া। গতিকে এই মিছলীয়াকেইটাক আজি আমি গৃহপ্ৰত্যক্ষ হৈছোঁ। সকলো সংগঠন যেনেকৈ ৰাজনীতিৰ দলবিলাক সময়ত একেলগ হ'ব পাৰে, আমি কিয় নোৱাৰোঁ? আমি সকলো সংগঠন আহিছোঁ। গতিকে পৰৱৰ্তী সময়তো আহিবলৈ বাধ্য হ'ম। আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। গতিকে আমি প্ৰাপ্য নোপোৱালৈকে যি কৰিব লাগে আমি তাকে কৰিম। উদ্দেশ্য এটাই, আমাৰ ভিজন ডকুমেণ্টতো লিখা আছে আমাক কিমান আলোচনালৈ মাতি থাকিব। আমি এই আলোচনাত বহি আমি সদায় এই 9 বছৰ আমি ইয়াত আমাৰ বয়সৰ উৰ্ধসীমা খতম হ'লগৈ। গতিকে আমি এইখিনি মানি নলওঁ। আজি আমাৰ এই আন্দোলনতে আমাক আজি এই স্থানতেই ক'ব লাগিব যে বিশেষকৈ কোন তাৰিখে পাতিব আৰু কোন তাৰিখে আমাৰ বিজ্ঞাপন হ'ব। আজি নিদিলে আমাক আমাৰ পুলিচ প্ৰশাসন যিমান ঘেৰা দি ৰাখক, আমি মৰিবলৈ সাজু আছোঁ। আমি ভয় নকৰোঁ। আজি থাকিবলগীয়া হয়, আমি আজিৰ পৰা আমি আৰম্ভ বুলি কৈছোঁ। এয়াই আৰম্ভ। ওলাই
শিক্ষাকৰ্মীসকলৰ কাৰণে 2020 চনৰ ভিতৰত টেট অনুষ্ঠিত কৰিব লাগিব। কিন্তু ইয়াত হৈ থকা বিষয়াসকলৰ উপস্থিতিত এইটো সিদ্ধান্ত হৈছিল 19 জুলাই 2019 চনত। কিন্তু আজিলৈকে কিয় নোৱাৰি? মিনিষ্টাৰৰ পৰা লেটাৰ আহিছিল যে টেট অনুষ্ঠিত কৰিব লাগে।